অপেক্ষাৰ অন্ত পৰিব 1 অক্টোবৰৰ পৰা ভাৰতত 5G সেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1 অক্টোবৰৰ পৰা 4 অক্টোবৰলৈ দিল্লীত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ প্ৰথম দিনাই 5G সেৱাৰ শুভাৰম্ভ কৰিব অৱশ্যে প্ৰথমে দিল্লী কলকাতা চেন্নাই মুম্বাইতে আৰম্ভ হ'ব 5G সাৰ্ভিস জিঅ' আৰু এয়াৰটেল সাজু হৈছে 5G সেৱাৰ প্ল্যান লঞ্চ কৰিবলৈ প্ৰাৰম্ভিকভাৱে দেশৰ 4খন চহৰতে 5G সেৱা উপলব্ধ হ'ব যদিও 2023ৰ ডিসেম্বৰ মাহলৈ সমগ্ৰ দেশতে 5G সেৱা উপলব্ধ হোৱাৰ সম্ভাৱনা 5G সেৱা কি হ'ব 5G সাৰ্ভিস 4Gতকৈ 10 গুণ বেছি অত্যাধুনিক আৰু ক্ষীপ্ৰ হ'ব 5Gত থাকিব 3D হলোগ্ৰাম কলিং মেটাভাৰ্ছৰ সুবিধা 3D হলোগ্ৰাম ব্যৱস্থাৰ জৰিয়তে শিক্ষাদানৰ ক্ষেত্ৰত 5G যথেষ্ট সহায় কৰিব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ লাইভ